খোকা ভালনে খবৰ? ভালে আছোঁ। এই চিকেট এটা দেখোন। নমস্কাৰ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক অভিনৱ যাত্ৰাৰ উদ্যোগত আয়োজিত আজি এই অনুষ্ঠানটোৰ এটি বিশেষ কাৰ্যসূচী বৃক্ষৰোপণ। আজি এই বৃক্ষৰোপণ কাৰ্যসূচীটো চলাই নিবলৈ সন্মানীয় আমাৰ মাজত উপস্থিত থকা অৰুণিমা গোস্বামী বাইদেউক আহ্বান জনাইছোঁ। বাইদেউ এতিয়া আমি ইয়াৰ পাছৰ কাৰ্যসূচী সম্পাদন কৰিবলৈ সকলোকে সভাগৃহলৈ যাবলৈ অনুৰোধ জনালোঁ। বাইদেউ আহক, ছাৰ আহক। নমস্কাৰ। আজি এই সভাখন পৰিচালনা কৰিবলৈ মই আনুষ্ঠানিকভাৱে সভাপতি আসন অলংকৃত কৰিবলৈ সন্মানীয় আমাৰ এই অঞ্চলৰে এজন বিশিষ্ট সমাজসেৱক শংকৰ ৰাজবড়ো ছাৰক সভাপতি আসন অলংকৃত কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। মই আজিৰ সভাৰ সভাপতি আসন গ্ৰহণ কৰিছোঁ।
এতিয়া উদ্দেশ্য ব্যাখ্যা কৰিব আয়োজক কমিটিৰ সম্পাদক মহোদয়। নমস্কাৰ। এক অভিনৱ যাত্ৰাৰ উদ্যোগত 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত আজিৰ এই সভাখন বিশেষকৈ আমাৰ সমাজত চলি থকা কিছুমান বাস্তৱিক ঘটনাৰ ওপৰত লক্ষ্য ৰাখি আমি আয়োজন কৰিছিলোঁ। আচলতে পৰিৱেশটো দূষিত হ'লে গোটেই জীৱকুলৰ বাবে এক বিপদাসম্পন্ন পৰিৱেশ সৃষ্টি হয়। গতিকে কিদৰে আমি পৰিৱেশটো সুস্থিৰ কৰি আমি আমাৰ জীৱন সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ, অৰ্থাৎ পৰিৱেশৰ ওপৰত সজাগতা তুলিবৰ বাবে আমি আজি এই সভাখন উদযাপন কৰিছিলোঁ। থুলমূলকৈ ক'বলৈ গ'লে আজি এইটোৱে আছিল আমাৰ সভাৰ মূল উদ্দেশ্য। ধন্যবাদ। নমস্কাৰ। মোক আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে যি এক অভিনৱ যাত্ৰাৰ উদ্যোগত যি অনুষ্ঠান আয়োজন কৰিছে তাত মোক বিশেষভাৱে নিমন্ত্ৰণ দিয়াত মই আয়োজক কমিটিৰ সভাপতি সম্পাদক তথা সমূহ বিষয়ববীয়াক মই মোৰ আন্তৰিকতা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটো অৰ্থাৎ 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্য ব্যাখ্যা আমাৰ সম্পাদক মহোদয়ে কৈ গৈছে। তথাপিও 5 জুন বিশ্ব পৰিৱেশ দিৱস মানে হ'ল আমাৰ সমাজত আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে এটা বিশেষ অনুষ্ঠান পাতে যে সকলোৱে আমি আমাৰ পৰিৱেশত গছপুলি ৰোপণ কৰিব লাগে। কিন্তু আমি এই বিশেষভাৱে গছপুলি ৰোপণ কৰিলেতো নহ'ব, আমাৰ পৰিৱেশত আৰু বহুত কৰিবলগীয়া কাম আছে। বিশ্ব পৰিৱেশ দিৱস বুলি ক'লে আমি আমাৰ সমাজে বিশেষকৈ গছপুলি ৰোপণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। কিন্তু আমি আমাৰ পৰিৱেশত গছপুলি ৰোপণত বিশেষ গুৰুত্ব প্ৰদান কৰিলে নহ'ব, আমি আৰু কৰণীয় আমাৰ কাম আছে। তাৰে ভিতৰত আমি আমাৰ সমাজত দেখিবলৈ পাওঁ কিছু লোকে ঘৰত যি গেলা পচা বস্তু থাকে সেইবিলাক আনি পেলাই মুকলি ঠাইত অৰ্থাৎ ৰাজহুৱা স্থানত পেলাই দিয়ে। গতিকে আমি যদি তেনেকুৱা কৰোঁ তেতিয়াহ'লে আমাৰ পৰিৱেশ সুৰক্ষিত ক'ত, আমাৰ পৰিৱেশ ৰোগমুক্ত ক'ত? গতিকে এনেকুৱা কৰিলে নহ'ব। আৰু কৰণীয় কিছুমান কাম কৰে যিসকলে নেকি আপোনালোকে দেখিব যে চিগাৰেট খাব, বিড়ি খাব, খাই পেলাই আহি গাড়ীখনো নথ'বলগীয়া জেগাত থৈ দিব আৰু সেই স্থানত আহি পেলাই মানে মচগুল হৈ পেলাই কিছুমান মানে ধোঁৱা বাহিৰা মানুহক প্ৰদান কৰে। তাৰোপৰি আমি দেখিবলৈ পাওঁ কিছুমান ল'ৰাই বা কিছুমান মানুহে মুখত কিছুমান অপদাৰ্থ সুমুৱাই আহি অৰ্থাৎ চেখৰ, হৰপল এইবিলাক খাই আহি ৰাজহুৱা স্থানত থু সেকাৰবিলাক পেলাই দিয়ে। এইবিলাক কৰিলে জানো আমি আমাৰ পৰিৱেশটো মুক্ত কৰিব পাৰিম? গতিকে আমি এইবোৰ খাদ্য বিড়ি চিগাৰেট হওক, হৰপল চিগাৰেট চেখৰ হওক, এইবিলাক আমি বৰ্জন কৰিব লাগিব। অৰ্থাৎ আমি ডাঙৰে বৰ্জন কৰিব লাগিব, তেতিয়াহে আমাৰ পিছত উঠি অহা চামে সেইটো আদৰ্শ গ্ৰহণ কৰিব। গতিকে আমি এইবিলাক বৰ্জন কৰি আমি আমাৰ সুন্দৰ পৰিৱেশখনক এটা মনোমোহা ৰূপ দিব পাৰিব লাগিব। তেতিয়াহে আজিৰ দিনটো বিশেষত্ব হিচাপে গুৰুত্বতা লাভ কৰিব। ইয়াকে কৈ মই আজি বিশ্ব দিৱস 5 জুন বিশ্ব দিৱসৰ ওপৰত আৰু একো মতামত আগ নবঢ়াওঁ। আমাৰ এই পিছৰ কাৰ্যসূচী আছে বহুতো। গতিকে মই ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। এয়াই বাস্তৱ।